আজি মই তোমালোকক ক্লাস 10 1.2 question number 1 অঙ্কখিনি কৰাম তোমালোকে চাই লোৱা ফাৰ্স্টে কি কৈছে question number 1 টো কৈছে কি প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদনৰে আমাক ইয়াৰ গুণফল উলিয়াব আমি মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতিৰে আমি ইয়াৰ গুণফলটো নিৰ্ণয় কৰিম ফাৰ্স্টটো আমাৰ আছে কিমান 140 হয়নে আমাৰ 140 আছে তেনে 140 ফার্স্ট আমি 2 পৰা স্টার্ট কৰিম 2D নগলে আমি 3D সাম 3D নগলে আমি 4D সাম 2D স্টার্ট কৰিম 2D স্টার্ট কৰিলে চাচোন 2 7 গুণ 14 শূন্য আকৌ 2D সাম 2D নগলে আমি 3D কৰিম দে 2D 2 3 গুণ 6 ইয়াত আহিল 10 2 5 গুণ 10 এতিয়া চাচোন এটো কি হেৰে যায় 35 ক 2D না যায় 3D না যায় 4D না যায় 5D না যায় 5D যায় সা 5D যাব 5 7 গুণ 35 আৰু যাব জানো না যায় কিয়নো এটো মৌলিক সংখ্যা আৰু না যায় মৌলিক সংখ্যা এক আৰু সেই সংখ্যাটো দিয়ে যায় আৰু না যায় হয়নে নহয় এতিয়া আমাৰ কি ওলাইছে চাচোন 140 কি ওলাইছে 2 into 2 into 5 into 7 2 into 2 into 5 into 7 মানে 2 স্কয়ার দুটা আছে না না সেখানে স্কয়ার into 5 into 7 এটি আমার आंसर नेक्स्ट आ की কৈছে 156 এটি আমার 156 ক আমি 2D সা ফার্স্ট 2D 2 7 গুণ 14 ইয়াত আহিলে 16 2 8 গুণ 16 আকৌ 2D সাচোন 2 3 গুণ 6 18 2 9 গুণ 18 আকৌ 3D হয় না নহয় 3 গুণ 3 3 3 গুণ 9 আৰু না যে যেহেতু 13 টো আমাৰ কি মৌলিক সংখ্যা খদা এক আৰু সেই সংখ্যাটো দিয়ে যে আৰু না যায় সেইকাৰণে আমি ইয়াতে থাকি গলো 156 ৰ আমাৰ কি ওলাইছে 2 into 2 into 3 into 13 হয় না নহয় 2 স্কয়ার দুটা আছে সেইকাৰণে স্কয়ার লিখিলো 3 into 13 next 3 number কি কৈছে 3825 এটুক আমি সা 2D না যায় 3D না যায় তোমালোকে চাবা 2D না বলে 3D না গলে 4D না গলে 5D গৈ আছে চাচোন 5D ঠিক না যায় তে আমি 38 ক চাম 5 7 গুণ 35 5 8 গুণ দিলে 40 হৈ যায় 5 7 গুণ 35 3 আতা আহিব 32 5 6 গুণ 30 2 আতা আহিব 5 5 গুণ 25 আকৌ 5 দি চোৱা 5 गुण 5 2 आता हिल 5 5 गुण 25 5 3 गुण 15 এতিয়া সসুন এতিয়া 5 দিন না যায় আমি কি আকৌ 2D সাম 2D স্টার্ট করা 2D না যায় 3D সসুন 3D 3 5 गुण 15 3 गुण 3 হয় না হয় তার পিছত সসুন আৰু কি দি যায় 3D 2D সসুন 2 আকৌ 2D সসুন 2D যায় নেকি না যায় এটা 3D সসুন 3 গুণ 3 ইয়াত আহিল 21 3 7 গুণ 21 এতিয়া আমাৰ 17 হয় না নহয় 17 টো আমাৰ কি দি গৈছে সসুন না যায় যেহেতু এটো 17 টো কি মৌলিক সংখ্যা সদায় এক আৰু সেই সংখ্যাটো দিহে যায় এতিয়া আমাৰ 3825 ৰ গুণফল কিটা কি ওলাইছে আমাৰ 5 into 5 into 3 into 3 into 17 মানে 5 দুটা আছে কাৰণে আমি স্কয়ার লিখো 3 দুটা আছে কাৰণে আমি স্কয়ার লিখো into 17 এইটোই হৈছে মৌলিক উৎপাদক বিশ্লেষণৰ গুণফল নেক্সট 4 নম্বৰ কি আছে 5005 এতিয়া আমাৰ আছে 5005 এটুক চোৱাচোন ফাৰ্স্ট 2D স্টার্ট কৰা না যায় 3D না যায় 4D না যায় কি দি গৈছে আমাৰ 5D গৈছে 5D 5 গুণ 5 শূন্য 5 গুণ 5 আকৌ কি দি গৈছে চোৱাচোন আকৌ 5D গৈছে নেকি চোৱাচোন তোমালোকে 5D 5 গুণ 5 শূন্য আকৌ 5 গুণ 5 আকৌ 2D চোৱাচোন 2D যায় নেকি না যায় 3D না যায় 4D না যায় 5D চোৱাচোন 5D গুণ 2 না যায় 7D 7 গুণ 7 থাকিলে কিমান 3 30 7 4 গুণ
28 থাকিলে কিমান 2 7 3 গুণ 21 গৈছে হয় না নহয় তাৰ পিছত 11 দি গৈ আছে 11 গুণ 11 3 11 3 গুণ 33 এটা 13 টো কি মৌলিক সংখ্যা কি যেটো সংখ্যা এটা আৰু সেই সংখ্যাটো দি পূৰণ যায় সেইটো মৌলিক সংখ্যা সেইকাৰণে আৰু তাৰ একোদি না যাব এতিয়া 5005 কি 5 * 7 * 11 * 13 এইটোৱে পূৰণফল কি নেক্সট 5 নম্বৰ এটা সো আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 1 or 5 to 7429 আছে যে 7429 টো আমি যদি কৰিব যাম মই কৈছো তোমালোকক 2D কৰিবা 2D নগলে 3D নগলে এনেকে কৰি চাবা এতিয়া বহুতে জানে যদি এটো 2D না যায় 3D নিউ না যায় 5D গৈ আছে তেনে তুমি 2 3 সবই না লাগে 5D কৰিম আৰু যদি 5D গৈ আছে আৰু তোমালোকে 5D গৈ আছে তোমালোকে হেতু নকৰি যদি ডাইৰেক্ট 11 দিবা 9D গৈ আছে ডাইৰেক্ট কৰি পেলাই আনসাৰটো পাতি থৈ দিয়া তেনে হলে নহব এতিয়া সম ডাইৰেক্ট এটো 2 3D তোমালোকে কৰি চাই থাকিবা মই ডাইৰেক্ট কৰি দি আছো 17 দি যাব এটা 17 4 যা 68 আমি 5 যা দিলে 74 তকে ডাঙৰ হৈ যায় 68 হয়নে নহয় ইয়া 6 ইয়াত আহিব ইয়াত 6 আহাৰলৈকে 62 হৈ যাব হয়নে নাই 62 হৈ যাব আমাৰ এটা 17 3 টা কৰি চাও 4D কৰি তো 68 হৈ গৈছে আমাৰ আছে 62 তে 3D কৰি চাওচোন 51 হয়নে নহয় 3D কৰিলে 51 ইয়াত আছে কিমান 62 কিমান হ'ব 11 হয়নে নহয় 11 ইয়াত লৈ আহো কিমান 119 এতিয়া 119ক আমি কৰি চাওচোন 17 দি 7 7 49 9 4 7 7 8 9 10 11 কেইবাৰ গৈছে 7 বাৰ ওলাইছে না 119 ওলাইছে নেক্সট আমাৰ কি আছে 437 এটা 437ক আমি কৰিম এতিয়া আমি কি কৰিম 437ক কৰিম হেনেকে তোমালোকে 2 3 4 এনেকে কৰি চাই যায় থাকিবা ডাইৰেক্ট গৈছে মই এটো ডাইৰেক্ট কৰাই দিছো তোমালোকে মনত ৰাখিবা অংকটো কৰি পেলাই চাবা বুজি পাবা 19 দি কেইবাৰ যায় চোৱাচোন 19 2 দা 2 নম্বৰ 18 একবাৰ 2 গুণ 2 38 হয় আৰু তো 3 দা দিও আমি তো 19 3 দা দিও 57 হৈ যায় আছে 43 তে 2 দা দিলে আমাৰ কি হ'ব 38 হ'ব হয়নে নহয় 5 ইয়াত আহিব 57 হ'ব তে 57 কি 3D কৰিলে ওলাই আছে আমি পাইছো হয়নে নহয় 23 টো কি নম্বৰ মৌলিক সংখ্যাক এক আৰু সেই সংখ্যাটো দিয়ে যায় তেনেহলে আমাৰ 7429 ত কি হ'ব 17 * 19 * 23 পাতিলা তোমালোকে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিবা আৰু আমাৰ চেনেলটোৰ লগত জড়িত থাকিব হলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা নেক্সট ভিডিওত মই 1.2 ৰ কোৱেশ্চন নম্বৰ 2 অংকখিনি কৰাই দিম